উত্তৰ দিয়া এজন দেউতাকে নিজৰ সন্তানক কেনেকৈ হত্যা কৰিব পাৰে তুমি যি অভিযোগ দিছা সেয়া কোনো শুদ্ধ সেয়া কোনো উচিত হৈছে অইন শাহুবোৰৰ দৰে আমাৰ শাহু নহয় নহয় আমি ভুল কৰিলে গালি নিদিয়ে ধুনীয়াকৈ বুজাই দিয়ে যদি ৰাধাক আপুনি ৰাধাৰ হৈ মই আপোনাক ক্ষমা বিচাৰিছো আমাৰ ঘৰ আৰু আনৰ ঘৰৰ মাজত পাৰ্থক্য কি অইন ঘৰটো খাওঁগৰি কালি তুমি সদায় মানুহৰ ওচৰত গৌৰৱে কোৱা শুনিছো মোৰ সন্তানটো তাক বেলেগ কিবা দিব নোৱাৰিলেও সংস্কাৰ দিছো